হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আৰু লগতে আজি যিহেতু ৰ'দ দিছে, ৰ'দো চোকা, তো বছৰৰ নতুন মাহ আৰু বুগৰী ছিজন হয়। যিহেতু আপোনালোকে খাইছেনে নাই খোৱা নাজানো, কিন্তু আজি আমি সকলোৱে মিলি বুগৰী খাবলৈ এটা প্লেনিং কৰিছোঁ। বুগৰী খুন্দি খাম কিন্তু, আৰু আমি কেনেকৈ কি দি পেলাই আমি খাম সেইটো আপোনাক মই ভিডিঅ'ত দেখুৱাম। এতিয়া আমি সকলো যাওঁ, লেটছ গ'। বুগৰী পাৰিবলৈ আমি গৈ আছোঁ আমাৰ বাইদেউৰ ঘৰত। তো আহি আছিলোঁ, কিন্তু বাইদেৱে আমাৰ ভাইটি কামত লগাই দিলে। কামটো কি মই এইটো দেখাই দিছোঁ, ডাইৰেক্ট আপোনালোকে চাই লওক। এয়া টিবেল মাৰি আছে বাইদেৱে কাপোৰ ধুই আছে, আপোনালোকে দেখি আছে। আৰু বগৰী গছটো মই সেইটো দেখাই দিম। এইজনী ইমান চিঞৰি আছে, ভিডিঅ'ত দেখাই দিম, মই এইজনীক দেখাই দিম। কালিৰ পৰা চিঞৰি আছে এইজনীক আজি মই ভিডিঅ'ত ওলাই এৰিম। সেইটো বগৰী গছজোপা কিমান হাল্লা কৰিছে দেখিছে। এতিয়া আমি বগৰী পাৰিবলৈ গৈ আছোঁ। তো এতিয়া ভাইটিয়ে কেমেৰা কৰিব লাগিব, কাৰণ মই এতিয়া বগৰী পাৰিম। অকণমান এটা ডাং এটা আনিব লাগিব না, খৰিমৰা ডাং। ভাইটিয়ে এতিয়া বগৰীটো খৰাই আছে, কমকৈ দিবা কাৰণ কেঁচাবোৰ খৰিব নহয়। এয়া বগৰী মই আপোনালোকক ভিডিঅ' দেখুৱাই দিছোঁ। প্ৰথম কাকো বুটলিবলৈ নিদিওঁ ন। এয়া দেখিছে ইমান ধুনীয়াকৈ বগৰী পৰি আছে। তো এতিয়া আমি বুটলিবলৈ যাম আৰু হ'ব নেকি। এইফালে অকণমান খৰাবা নেকি, এইটো চাইডে। তো ভাইটিয়ে বগৰীটো খৰাই আছে। তো এতিয়া মই বুটলিম বগৰীটো, ভাইটিয়ে ভিডিঅ' কৰিব। হয়, বগৰীয়া বুটলি আছোঁ, ইমান ধুনীয়া পকা। তো ভাইটিয়ে কেমেৰা কৰি আছে। এতিয়া মই বগৰীটো বুটলি আছোঁ, ইমান ধুনীয়া পকা এয়া দেখিলে খাওঁ জান। তুমি এইটো কেমেৰাত দেখুৱাই দিয়া, দেখিছা নহয়। তো এতিয়া আকৌ বুটলি ল'ম ন। ইমানখিনি বগৰী বুটলিলোঁ, ভাইটিয়ে পাৰি দিলে। তো ইমান ধুনীয়া পকা আছে, মোৰ পানী কৰি আছে। তো এতিয়া প্ৰথমতে আমি ঘৰলৈ লৈ যাম, ইয়াক ধুব লাগিব। ধোৱাৰ পিছত কলপাত চলপাত কাটি আমি তেতিয়া ৰেডি কৰিম। আপোনালোকে বলক চাই থাকিব ভিডিঅ'টো। তো এতিয়া বগৰী লৈ আহিলোঁ। তো ভাইটিক মই কিবাকিবি বস্তু আনিবলৈ পঠিয়াইছোঁ ঘৰলৈ। তো এইখিনি বগৰীখিনি মাটিত দি দিছিলে, তো ভালকৈ ধুই মেলি, আৰু ইয়াত পোক লগাও কিছুমান আছে, পোক লগাখিনি চাইড কৰি ভালখিনি মই ইয়াত ধুই ল'ম। আৰু প্ৰথমতে মই কলপাতটো ধুই লওঁ। এইখিনি সমান জেগাত থৈ দিলে মানে ভাল হ'ব। এইটো অথনি এবাৰ ধোৱা হৈ গ'ল বাৰু। এইটো এয়া আছে ডাঙৰ বীজ জলকীয়া, মোৰ প্ৰিয় হয় এইটো। এইখিনি প্ৰথমতে ধুই লওঁ। এয়া ধনিয়া আনিলোঁ, এইটো হৈছে ধনিয়া, এইটো হৈছে আদা। আজি আমি আদা দি পেলাই বগৰী খুন্দি খাম। এইটো হৈছে আদা, আৰু এইখিনি বগৰীখিনি মই প্ৰথমতে বাছি ল'ব লাগিব, কাৰণ এয়া পোক লগা আছে। পোক লগাখিনি দিব নোৱাৰি। মাঘ বিহু আহি পালেহি, আৰু কালিৰ পৰা আৰম্ভ হ'বই মাঘ বিহু। আপোনালোকেও যোগাৰ কৰিছে চাগে। আমাৰো বা বজাৰ গৈছে মাঘ বিহুৰ কাৰণে বজাৰ কেইটামান কৰিবলৈ। তো বিশেষকৈ আমাৰ ঘৰত তেনেকৈ মাঘ বিহু পতা নাই, মেজিক চেজিক এইবোৰ পতা নাই। তো হ'লেও আৰু আমাৰ ওচৰৰে 2-3 ঘৰ আছে, একেলগে মিলি ভালকৈ এসাঁজ খাবৰ কাৰণে আৰম্ভ কৰি আছে আৰু। তো যোগাৰ কৰি আছে, বাও বজাৰলৈ গৈছে বা। তো আপোনালোকে নিশ্চয় কৰিছে চাগে। আপোনালোকে ভালদৰে মাঘ বিহু উপভোগ কৰক। এতিয়া ভাইটিয়ে নিমখ লৈ আহিলে। এতিয়া বগৰীখিনি বাচিবলৈ মোক অকলে বহুত দেৰি লাগিব। তো ভাইটিকক কৈছোঁ মই বগৰীখিনি বাচি লওঁ আৰু ভালকৈ বুলি। ইয়াত পোক লগাও বেছিকৈ আছে। এইবোৰ এনেকৈ নিদিবি দেই, এইবোৰ নিদিবি আকৌ। খাব লাগে আছে কেনেকৈ পোক ওলাইছে, সেইকাৰণে পোক থকাবোৰ একেবাৰে নিদিবি। এইবোৰ একেবাৰে নিদিবি, ভালখিনি অকল দিবি। ৰ'দ দিছে কিন্তু খাবলৈ ভাল হ'ব। আজি দিনত ঠিকছে খাই ৰাতি ডিচেণ্টেৰি হ'ব তেনেকৈ। পানীতে নহয় জানো ইমানখিনি। বগৰীখিনি ধুই হৈ গ'ল। তো এতিয়া আমি ইয়াক ভালদৰে খুন্দি ল'ব লাগিব। তুমি হেৰি কৰাচোন, এই আদাখিনি ভালকৈ চুচি দিয়া, কটাই কৰি থোৱা চুইকতে। আৰু শুনা, আদাখিনি ইয়াত থ'বা দেই, ভালকৈ থৈ দিবা। ইয়াত ধুই দিবা, ধুই পেলাই শুনা, এইটো হেৰি কাটিব নালাগে নেকি? হেৰি কৰিব নালাগে, তুমি সৰু অকণ কৰিবা, আৰু অকণমান হেৰি কেইটামান কাটি পেলাই গুড়ি কৰিবা, আৰু কিছুমানৰ বেলেগখিনি খুন্দি দিম ন। এতিয়া মই কমকৈ দিলে নহ'ব, কাৰণ কুটুনাটো অকণমান ডাঙৰ আছে। তো অকণমান সৰহকৈ দি লৈছোঁ। এইখিনি ভিডিঅ'টো দেখুৱাই দিয়াচোন, ইমান ধুনীয়া লাগিছে। গুটিখিনি ইমান টান যদিও গোটেই হেৰি হৈছে, থেতেলা হৈ গৈছে। ৱাও, ইমান ধুনীয়া গোন্ধ। হেৰি অকণমান গুড়িকৈ কৰাচোন, অকণমান গুড়ি কৰা। আৰু কিছুমান এইখিনিতে খুন্দি পেলাই দি দিম। গোটেইখিনি আৰু খুন্দি লওঁ ন, তেতিয়া উলিয়াই দিম ন ভাই। খুন্দি লওঁ ন প্ৰথমতে। দিনটো ইমান ভাল, ইমান চোকা ৰ'দ দিছে। মই বগৰী খুন্দি থাকোঁতে বা আহি পালে, গোন্ধটো পালে চাগে, সেইটো কাৰণে আহিলে। এয়া মূলা লৈ আহি আছোঁ, তাই
মূলা আচাৰ দিব এইটোতে মূলা খুন্দি পেলাই তাই মানে মূলা আচাৰ বয়ামত দিব এয়া মূলা কাটি আছে বাই মূলাটো দেখাই দিম এতিয়া মূলা আচাৰ মানে এইবোৰ গুন্দ্ৰুকে বুলি কয় আমাৰ নেপালীৰ প্ৰিয় খাদ্য গুন্দ্ৰুক গুন্দাটো ওপৰত আহি আছে যে ইমান ধুনীয়া লাগিছে ভাল লাগিছে একদম মানে এতিয়া খাম খাম লিখা লাগি আছে মোক এইটো মানে একফালে মই হেৰি কৰিছোঁ ইয়াতে এটা দিলে মানে হেৰি নহয় মানে থাকি নাযায় বগৰীখিনি তো এইখিনি মই অকণমান ওলাই দিছোঁ চামুচটো আনিবলৈ পাহৰিলোঁ ৱাও তো ভাইটিক এতিয়া মই ধনিয়া কাটিবলৈ লগাইছোঁ তুমি আদাখিনি ইয়াত দিয়া আদাখিনি এইখিনি দি দিয়াচোন এইখিনি এইখিনি দি দিয়া ন এইখিনি ধনিয়াখিনি লোৱা ধনিয়া ধুব নালাগে মই ধনিয়া অলৰেডি ধুই গ'ল হা এইখিনি থাকি যোৱাখিনি খুন্দি লওঁ দাদাই চিঞৰি আছে মানে সি মানে দোকানত আছে মোক দোকানত থাকিবলৈ গৈছে সি গা ধুব যে তো আজি গালিটো অকণমান খাব লাগিব বাৰু হ'লেও তাক এইখিনি বস্তু তাৰ ফেভৰিট হয় টেঙাটো তো তাক যদি অকণমান এইখিনি দি দিওঁ নহয় সি আৰু পাহৰিব আৰু গালি দিবলৈ সেইকাৰণে মই অকণমান সোনকালে কৰিব লাগিব এতিয়া মোৰ খুন্দি হৈ গ'ল বগৰীখিনি খুন্দি হৈ গ'ল এতিয়া বীজ জলকীয়া 3টা দিছোঁ আৰু ইয়াত দি মই আদাখিনি অকণমান খুন্দি দিছোঁ আৰু এইখিনি মই ওপৰে ওপৰে সানি দিম বীজ জলকীয়া পৰিলে অকণমান বীজ জলকীয়া অকণমান পৰিলে চকুত এটা ৰসটো পৰিলে কেনেকৈ বনাম এতিয়া অকণমান পৰিলে আৰু চকুত বীজ জলকীয়াৰ ৰসটো এনেকৈ পৰিলে অ' মাই গড চকুত বীজ জলকীয়াৰ ৰস পৰিলে চকুটো মেলিব পৰা নাই সেইকাৰণে চকু বুলি মই এনেকৈ খুন্দি আছোঁ কাৰণ সঁচাকৈ এইটো চকুত ভালকৈ পৰিলে তাৰ ৰসটো ইয়াত অকণমান ধনিয়াটো দি দিয়াচোন দি ছটিয়াই দিলে বেছি ভাল হ'ব এইখিনি হৈ গ'ল নিমখ দিলোঁ নিমখখিনি বেছি দিব নালাগে নাই টেঙা বেছি আছে সেইকাৰণে নিমখ অকণমান দিব লাগিব আৰু মই ইয়াত দিম এয়া আদা দিবলৈ লৈছোঁ এয়া আদা ওপৰে ওপৰে সানি দিছোঁ অঁ কোনে কোনে খাবা সোনকালে আহিবা দেই এতিয়া মই ইয়াত দিম ধনিয়া ওপৰে দি দিম ওপৰত মই ধনিয়া দি দিছোঁ মিঠাতেল অকণমান দিব লাগে নেকি বাৰু তেল দিয়া নাই কেঁচা মিঠাতেল দিবতো লাগিছিলে ন অকণ এতিয়া আনিবলৈ কোন যাব বাদ দিয়া এতিয়া নহ'লে হ'ব ৱাও ইমান ধুনীয়া হৈ গ'ল আমাৰ প্লেটটো তো এতিয়া খোৱা মানুহ চবেই অহা নাই লাইনত আহা তোমালোকে আহা ভাইটি আহা এতিয়া মই সানি লওঁ প্ৰথমতে খাবলৈ প্লেট পাতি আছে ঐ দেউতাকো মাতাচোন এতিয়া প্ৰথমৰ পৰা প্লেটটো পাতি আছে মই ভাইটিক প্ৰথমতে অকণমান দি লওঁ দেই খাই চোৱাচোন জ্বলা কিমান হৈছে নিমখ হৈছে নাই খাইছোঁ আৰু প্ৰথমতে কম হৈছে নেকি মই তোমাক কোৱা নাই কি ঠিকে আছে বা তুমি খাবা নাই আহা অঁ আমাৰ দেউতাক মাতিবলৈ আছিলে আমাৰ ককা দেউতা আহিলে বাৱে পানীটো বাৰু এইকেইটা ধুইছিলোঁ এইটো বাৱে এইটো খাব দেই আমাৰ দেউতাকো উঠাবাচোন এয়া ককা দেউতা কাজন দেউতা এইখিনি আছে আমাৰ দেউতা দাদা আৰু আমাৰ ডাঙৰ বাৰ কাৰণে এইখিনি থৈ দিছোঁ আমাৰ বা আৰু মই এইটো খাম তো এতিয়া মই টেষ্ট কৰি চাম পূৰা চকুটো পূৰা জ্বলা হৈ আছে তথাপি আৰু ৰ'দ দিছে তো এতিয়া মই টেষ্ট কৰিম চাওঁ কেনেকুৱা হৈছে বাহ মজা আপোনালোকে এনেকৈ ৰ'দত বহি খাবচোন বহুত ভাল লাগিব খালি নিমখ অকণমান মোক কম হ'লে তই ঠিকে আছে বুলি কৈছে দেউতা কেনেকুৱা লাগিছে এফালে কৈ দিয়ক কেমেৰাত চাই গোপাই কেনেকুৱা হৈছে কৈ দিয়ক এবাৰ ইয়াত চাই পেলাই কৈ দিয়ক কেমেৰাত বাৰো হৈছে বুলি জোৰকৈ কৈ দিয়ক আৰু হৈছে বহুত ধুনীয়া হৈছে লৈ আহিব লাগে ফোন কৰি মাতি দিয়ে ইয়াৰ হেৰি চুমিবা ইয়াতে আণ্টি ইয়াতে হেৰি কৰি আছোঁ বুলি কৈ দিম হা মই ইয়াতে আছোঁ মই বনাই আছোঁ হা মই ফোন কৰি মাতিছোঁ ঐ আদা দি পেলাই ইমান ধুনীয়া আহিছে ন গোন্ধটো আদা দি খাব লাগে কিন্তু ইয়াত আমি হালধি অকণমান হ'ব লাগিছিলে আৰু অকণমান হেৰি হ'ব লাগিছিলে কি এইটো কেঁচা মিঠা অকণমান পোৱালিকেইটাক অকণ দি দিম অলপ অলপ টেক্স কৰিব নালাগে নালাগে ন জ্বৰ উঠিব পিছত আকৌ কাহ চাহ হৈ আছে যদি গণেশৰ জ্বৰ এনে তাইৰ লগত খাবলৈ ৰৈ আছোঁ তাইক সোনকালে পঠিয়াই দিছোঁ মই ৰৈ আছোঁ বুলি পোৱালিকেইটাই গান গাই আছে বুগনি খাইছোঁ বুগনি খামি যদি লম্বু আহি আছে লম্বুজনীক মই আহিছে বুলি গম নাপাওঁ তো এতিয়া ভাইটিয়ে ক'লে আহিছে বুলি তো সেইটো কাৰণে তাইক মানুহ কৰি মাতিলোঁ আহি আছে এনেকৈ ভাইটিয়ে এই বেপাৰীবোৰ
খোৱাৰ পাছত পানীটো খাই দিছোঁ কি হ'ব ৰাতিলৈ ক'ব নোৱাৰোঁ তো এতিয়া আমাৰ সকলোখিনি খাই বৈ আজৰি হ'লোঁ তো এই আপোনালোকে পাতত দেখিছে চব আদায় হৈ গ'ল চব চুচি পাচি খাই আদায় কৰি দিলে তো আশা কৰোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত বাই